জুবিন গাৰ্গৰ এই ষ্টিকাৰ বিকি আছে ফ্লিপকাৰ্টত। এইবিলাক কাণ্ডৰ কাৰণে কি এইবিলাক মানে জন বোলে জুবিনদাৰ লগত আত্মাৰ লগত। নমস্কাৰ, স্বাগতম জনাইছোঁ। এইটো বিশেষ ভিডিঅ' মানে বনাবলৈ বাধ্য হৈছোঁ। মই দেখি আছোঁ কিছুমান এনেকুৱা মানুহ আছে মানে জুবিন দা যিটো আমাৰ মাজত নাই, নথকাৰ পাছতো মানে কি কৰিছে জুবিন দাৰ নামত লৈ কি নবনাবলৈকে কিছুমান ভিডিঅ' আপলোড কৰি আছে, য'ত মানে বহুত দুখ হাৰ্ট কৈছোঁ, বহুত দুখ পাইছোঁ। মানে মই ভিডিঅ'বিলাক লগাই দিছোঁ, এইটো এটা ভিডিঅ' চাব আপোনালোকে, হিন্দীৰ বাহিৰা হয়। আমাৰ কিছুমান অসমীয়া মানুহে এই জুবিন দাক আত্মাৰ লগত কানেকশ্যন কৰিবৰ কাৰণে এইবিলাক কৰিব কৈছে। তো আপোনালোকে চাওকচোন এই ভিডিঅ'টো প্ৰথমে। যিটো ভিডিঅ'ৰ কথা কৈছিলোঁ মই, চাওক এই ভিডিঅ'টো চাওক। স্প্লিট বক্স ছিজন বোলে জুবিন দা, এইটো জুবিন দাৰ লগত আত্মাৰ লগত কানেকশ্যন কৰা ইমান এইটো চেনেলটো চাওক, চেনেলটো এইটো। এতিয়া বৰ্তমান এই ভিডিঅ'টো নচলা কৰি দেখি এতিয়া কিবা কৰি বন্ধ কৰিলে মানে মেম্বাৰশ্বিপ, অকল মেম্বাৰশ্বিপে চোৱা কৰি দিলে। কাৰণ বহুতে গালি দিছিলে, গালি শুনিব নোৱাৰি মানে চাগে নিজে এতিয়া মেম্বাৰশ্বিপ কৰি থৈ দিছে হাৰামিটো। মই কৈছোঁ চেনেলটো উৰাই দিব লাগে এনেকুৱাত। আৰু এটা পাইছিলোঁ মই এইটো বিচাৰি পোৱা নাই, সেইটোও চাগে তেনেকুৱা কিবা কৰিলে। বৰ্তমান এইটো চাওক চেনেলটো, ইউটিউব চেনেলটো এইটো চাওক, ভালদৰে চাওক। কি ইণ্ডিয়ান পাৰমানেল নেকি, পেৰামানেল কিবা হেৰি এইবিলাক। এয়া জুবিন দাৰ ভিডিঅ'টো আছিলে মানে এতিয়া চাগে নাইকিয়া কৰিলে যেন পাইছোঁ মই। চাওক নাই, জুবিন দাৰ ভিডিঅ'টো এইটো চাওক, অনলি মেম্বাৰ অনলি লিখি দিছে। কাৰণ সি বহুতে গালি শুনিছে মানে, ময়ো গালি পাইছোঁ। সি এনেকৈ বেলেগৰ ভিডিঅ'টো মই প্লে' কৰি দেখাইছোঁ, ৰ'ব 1 মিনিট। এইটো প্লে' নোহোৱা কাৰণটো এইটোৱে, ইমানে গালি শুনিলে। গালি মানে চেনেল উৰাই দিব লাগে হিচাপত। এনেকৈ এনেকৈ ধৰণৰ ভিডিঅ' বনাই সি। বৰ্তমান এইটো ভিডিঅ'টো নাইকিয়া কৰি দিছে। ছেকেণ্ডতে আৰু এটা কথা মানে ক'বলগীয়া আছিলে। আৰু এটা ভিডিঅ' আছে তেনেকুৱাই, ৰাতি কি কয়, ৰাতি 2টা 12টা বজাত যায় মানুহটো। সেইটো ভিডিঅ' লগাই আছোঁ মই। 2টা 12টা বজাত যায়, গৈ পিনি কি কয় গছজোপা তলত গৈ পিনি জুবিন দা বোলে আহিছে বোলে এনেকৈ প্ৰব্লেম কৰি দেখায়। গছজোপা এনেকৈ লৈ যায় বতাহত। কি কৈছে কি জুবিন দা আত্মাৰ লগত আমি কথা পাতি আছোঁ, এনেকৈ কিবা কিবি ভিডিঅ' বনাইছে। চাব দেই কিবা এটা দেখাই এতিয়া ক'ব हमें सबसे पहले उनको उनसे पूछना है, उनसे परमिशन लेनी है। এইবিলাক কাণ্ডৰ কাৰণে কি এইবিলাক মানে কিবা স্পীকাৰ এটা লৈ পিনি এইবিলাক ভিডিঅ' কৰি থাকিব ভিউজৰ ক্ষেত্ৰত মানে। কাৰণ জুবিন দা নাই যিহেতু, সেইকাৰণে তেতিয়া জুবিন দাটো এতিয়া ট্ৰেণ্ডিঙত হৈ আছে যে, ভিউজৰ ক্ষেত্ৰত মানে এইবিলাক কৰি আছে। মই কৈছোঁ এইটো ৰিপৰ্ট মাৰিব লাগে। ইয়াত যাই পিনি ডাইৰেক্ট যাব, ইয়াত যাই পিনি সেই ৰিপৰ্ট মাৰি দিব। ইয়াত দেখি দিব হেডফুলে এইবিলাক টিপি কৰি কিবা কিবি লিখি দিব, ছাবমিট কৰি দিব। মই এইটোৱে জানো, ৰিপৰ্ট মাৰি দিব লাগে চালা। আল্টু ফাল্টু ভিডিঅ' কিছুমান বনাই থাকিব জুবিন দাৰ নামত, চালা মূৰ্খ কৰিলে। এতিয়া আমি ন্যায় কাৰণে বিচাৰিছোঁ, সিহঁতি এইবিলাক কৰি আছে। ইয়াতো কি কৰা যায় নাজানো, সেইটো আপোনালোকে জানিব, সেইটো কমেণ্টত ক'ব। মানে কি ক'ম মানে ভাষা নাই। এইটো টাইমত আমি অসমৰ মানুহে ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ। জুবিন দাৰ ন্যায় কেনেকৈ কি হ'ল, কেনেকৈ হ'ব পালে, আমি ন্যায়ৰ কাৰণে যুঁজি আছোঁ আৰু সিহঁতি এইবিলাক কৰি আছে। ছেকেণ্ডটো কথা হ'ল যে জুবিন দাৰ বৈ গৰিমাৰ বৈ কৈছে যে গৰিমা শইকীয়া গায়ক বৈ কৈছে যে হেছটেগ লগাব কৈছে। সেইটো ফেচবুকত কমচে কম 1 মিলিয়ন চুবগৈ, কিন্তু ইনষ্টাগ্ৰামত দি দেখিছোঁ কোনো হেৰি নাই। কিন্তু মানে আমি অকল এটা প্লেটফৰ্মত ফেচবুকত যে আমি সেই হেছটেগটো ট্ৰেণ্ড কৰি পাওঁ, সেইটো চালে নহ'ব। আমি ইনষ্টাগ্ৰামত এইটো হেছটেগ চাওক, এই ওপৰত আছে যোনটো 70,000 হৈছে বৰ্তমান, 1 লাখো হোৱা নাই। এই হেছটেগটো ইউজ কৰক বৰ্তমান। এই হেছটেগটো আমি ট্ৰেণ্ডিঙত নিবলৈ চাব লাগিব, চেষ্টা কৰক যাতে এই হেছটেগটো আমি ইনষ্টাগ্ৰাম আৰু ফেচবুক, পাৰিলে আমি ইউটিউবতো এই হেছটেগটো আমি জুবিন দা জাষ্টিছ ফৰ জুবিন গাৰ্গ হেছটেগটো যাতে লগাওক, যাতে জুবিন দা অতি সোনকালে ন্যায় পায়। এইটো হেছটেগ লগোৱাৰ কাৰণ হৈছে, এই হেছটেগটো লগালে যেতিয়া আমাৰ ন্যায়ৰ কাৰণে আমি যুঁজি আছোঁ, এই ন্যায়ৰ বিষয়ে যে বেলেগ দেশত গম পাব, এই ছিংগাপুৰত হৈ গম নাপায়, সেই থ্ৰু দি এই হেছটেগটোৰ থ্ৰু দি আমি ন্যায় বিচাৰি আছোঁ যে এই কথাই ছিংগাপুৰত গম পাব, আৰু তেনেকৈ বহুত দেশে গম পাব যে কিহৰ কাৰণে এইটো হেছটেগটো সেইটোৱে কাম। ছেকেণ্ড কথা এটা দেখা মই বস্তু এটা, ফ্লিপকাৰ্টত কিছুমানে এনেকৈ বিজনেছ কৰিছে। জুবিন দাৰ মানে কিমান ষ্টিকাৰ বনাই বিজনেছ কৰি আছে, এইটো চাব পাইছে। এইটো ওপৰত এইটো
আপোনালোকে জুবিন দা বুলি মাৰি দিবচোন, এনেই আহি যাব। মই চাইছোঁ মানে এনেই চাৰ্চ কৰি চাইছিলোঁ মানে যদি কোনোবাই যে বিজনেছ চিজনেছ কৰিছে নেকি, এই চব জুবিন গাৰ্গৰ এই ষ্টিকাৰ বিকি আছে অনলাইনত, ফ্লিপকাৰ্টত, বাকী প্লেটফৰ্মত নাই, মিছ'ত নাই, এমাজনত নাই, অকলে ফ্লিপকাৰ্টত কোনোবা হামি বিকি আছে, সেইবিলাক কাম কৰিছে, বিজনেছ কৰি আছে জুবিন দাই লৈ বিজনেছ লগাব মন আছে। এনেকৈ গ্ৰাফিক্স য'ত গাড়ী মডিফিকেশ্যন কৰে তাত গৈ লগাওক, নাজানো এইবিলাক কোনে কৰি আছে, বহুত ভাল কাম কৰা নাই একদম, চবৰ দিয়াৰ কাম কৰিছে এইটো ব্যৱস্থা কোনোবাই ল'ব লাগে সোনকালে। আপোনালোকে চাওক, এইটো ফ্লিপকাৰ্টত চাৰ্চ কৰিলে ওলাব, এইটোবিলাক কৰি থাকিব নালাগে। এইটোৱে কওঁ, জুবিন দাই ন্যায় পাবই লাগিব। সকলোৱে লিখক কমেণ্টত জাষ্টিছ হেছটেগ লিখিব, হেছটেগ লিখাৰ পিছত জাষ্টিছ ফৰ জুবিন দা বুলি লিখিব, গোটেই একেলগে লিখিব। তাকে ক'বলৈ মই ভিডিঅ'টো বনালোঁ, বাকী মই ক'বলৈ একো তেনেকৈ নাই। বাকী এইবিলাক কিছুমান হামিবিলাকে কামবিলাক কৰিছে, সেইবিলাক নকৰিব। আৰু কিছুমানে এই যে প্ৰথমত কৈছিলোঁ যে মিউজিকৰ ছিষ্টেম এটা ল'বি নেকি কিবা, য়েছ ন সি যে ইমানেই জানিছিলে সি আগতীয়াকৈ কোৱা নাছিল কিবা, সহ্য কৰিব নোৱাৰা হৈছিল। এইটোৱে কওঁ, জুবিন দা সদায় আছে, অমৰ হৈ আছে, আমাৰ মাজত সদায় আছে, গান হৈ আছে। আৰু এতিয়া 31 তাৰিখে অক্টোবৰ ৰৈ ৰৈ বিনালে আহি আছে, সকলোৱে যাব চাবলৈ ৰৈ ৰৈ বিনালে। দৌৰি দৌৰি যাম, অসমীয়া চিনেমা চাম, জুবিন দাৰ চিনেমা চাম, ৰৈ ৰৈ বিনালে চাম। আকৌ এবাৰ কৈছোঁ, দৌৰি দৌৰি যাম, জুবিন দাৰ চিনেমা চাম, ৰৈ ৰৈ বিনালে চাম।